হেল্ল' গাইজ, সকলোকে দীপান্বিতাৰ শুভেচ্ছা জনাইছোঁ। আহকচোন আজি আমি দীপান্বিতা কিদৰে উদযাপন কৰিছোঁ তাকে চাওঁ। এই আমাৰ চাকি ৰেডি কৰা হৈছে আজি জ্বলাবলৈ। ভণ্টিয়ে চাকি জ্বলাইছে। এয়া অলপ পাছত আমি কলগছত চাকি দিম গৈ পেলাই। ভণ্টিয়ে চাকি লগাইছে, লগত ময়ো চুব। তাৰপাছত আমি দেৱালীটো উদযাপন কৰিম। এইদৰে আমাৰ আজি ডেক'ৰেট কৰা হৈছে। কিছুমান পোহৰৰ ব্যৱস্থা কৰা হৈছে। আচলতে ইমান ফুলজাৰি বা ফটকা নুফুটাওঁ, আতচবাজি নুফুটাওঁ, কাৰণ প্ৰদূষণৰ এটা কথা আছে। জাষ্ট নিয়মটোহে কৰিব বিচাৰিছোঁ। কিন্তু যিয়ে নহওক দীপান্বিতাটো উদযাপন কৰিব লাগিব, পোহৰৰ উৎসৱ। কি তই ইউটিউবত উঠাই দিম মই চবকে, গম পাইছ নাই? তাৰ কি খাইছা? মিলোৱা কেবি অকণ দিয়া। ঐ বাইকখন তোমাৰ চাইড কৰ, বাইকখন ওচৰত নহয় দেই। ঐ বাইকবোৰ চাইড কৰি ল। ল'ৰাই চাকি জ্বলাইছে এয়া। এইটো কি ভিডিঅ' গম পাবা, মম জ্বলাইছে সেইখন। আমাৰ চাকি জ্বলোৱা কামটো ইতিমধ্যে হৈ গৈছে। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব। ডেক'ৰেটটো ভাল হৈছেনে নাই। ডেক'ৰেট কৰিছে মোৰ ভাইটি ত্ৰিনয়নে, লগত ময়ো আছোঁ। যি পাৰোঁ সিমানখিনি কৰিছোঁ আৰু। ইমান জাক জমকতা নাই, মাত্ৰ নিয়মটো কৰিছোঁ। আচলতে দীপান্বিতা বুলি ক'লে আতচবাজি কথা নাহে, পোহৰটোহে মেইন। পোহৰ উৎসৱ দীপান্বিতা, সকলোৰে জীৱনটো পোহৰ হৈ পৰক, আমি তাৰে আশা কৰিছোঁ। ক'ত যাবা নেকি? ইয়াতে অলপ দেৰি আমি কলগছ জ্বলাম, কেৰুলা বম জ্বলাম। তাৰপাছতে মই পেহী ঘৰলৈ যাম, তাতো অকণমান চেলিব্ৰেট কৰিম গৈ পেলাই। তো আমি আহক বম কেইটামানকে ফুটাই লওঁ। দেৱব্ৰতে বম ফুটাব এতিয়া। দেৱব্ৰত বম হাততে ফুটিব। ফুটিলে ওপৰ নগ'লে। We are celebrating আমাৰ সুকন্যা এজনী সুকন্যা, এজনী গৰিমা, এজনী আমাৰ ৰিম্পী অলপ লাজ কৰে। এইটো আমাৰ গুডু, এইটো ত্ৰিনয়ন হাজৰিকা। হাই কৈ দিয়া। নকওঁ। এতিয়া আমি গৈছোঁ পেহীৰ ঘৰলৈ। পেহী ঘৰলৈ যাম, লগতে আপোনালোকক আমাৰ গাঁওখনৰ কিছু দৃশ্যাংশ দেখাম। আমাৰ ইয়াত কিদৰে দীপান্বিতা উদযাপন কৰা হয়, পোহৰ উৎসৱ দেৱালী উদযাপন কৰা হয়। ব'লক ময়ো গৈ থাকোঁ, আৰু লগতে আপোনালোকে আমাৰ গাঁওখন চাই থাকক।
মই এতিয়া পেহীঘৰ পাবলৈ হৈছে আৰু অকণমান পাছত পেহীঘৰ পামগৈ। এই সোমাইছোঁ পেহীঘৰলৈ যোৱা ৰাস্তাটো, পালোঁ বুলিয়ে ধৰি লওক আৰু। তাৰপিছত আমি পেহীঘৰত পূজা চেলিব্ৰেট কৰিম দীপান্বিতা। তো গাইছ মই এতিয়া আহি পালোঁ পেহীহঁতৰ ঘৰ। এতিয়া আমি ইয়াতে পূজা চেলিব্ৰেশ্যন কৰিম, কেনেকৈ কৰিম দেখা যাব আপোনালোকক। যাওঁ বলক ভিতৰলৈ। এইটো পেহীহঁতৰ ঘৰ আমাৰ, ইয়াতে এতিয়া আমি পূজা চেলিব্ৰেশ্যন কৰিম। পেহীহঁতৰ কেম্পাছ দেখা দিছোঁ মই, এয়া বম চাৰিওফালেও দেখা দিছোঁ। এয়া লাইটিঙৰ ডিজাইন কেনেকুৱা লাগিছে ক'ব। নতুন লাইট হয়, নতুনকৈ আনিছোঁ কালি। পেহীৰ ল'ৰাটোৱে মই আনিছোঁ টাউনৰ পৰা। কেনেকুৱা লাগিছে জনাবচোন লাইটিংখিনি। আজিও কৈছে ভাই বম আনিবলৈ। তো এতিয়া আমি অলপ খোজকাঢ়ি আপোনাক গাঁওখন দেখাম। ভইচটো অভাৰ কৰিম পিছত মোক। এইখনে আমাৰ গাঁও, দেৱালী চেলিব্ৰেশ্যন কৰা হৈছে। ঠিক আছে, হেপী দেৱালী। উইছো হেপী দেৱালী। মোৰ লগত আছে, মোৰ পেহী ল'ৰাটো আছে, দুটা আছে, ভাইটি আছে। এইখনে আমাৰ গাঁও, গাঁৱৰ পৰিৱেশ। এইদৰে দেৱালী পতা হৈছে কৰোণাৰ মাজত। सेल्फी লৈছে, सेल्फी কোনোবাই सेल्फी লৈছে। ইয়াৰ ৰাইজে सेल्फी লৈছে, सेल्फी দেৱালী বুলি মই অকল सेल्फी লোৱাত ব্যস্ত। ঠিক আছে, আমাৰ দুৰ্গা দেৱী ধুনীয়া, অকল লাইটৰ চিষ্টেম নাই। এয়া আচল দেৱালী, এইটোৱে আচল দেৱালী। ভিডিঅ'টো চাই কেনে পালে জনাব। যদি ভাল লাগিছে লাইক আৰু কমেণ্ট কৰিব। লগতে আপোনাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মই পুনৰ আহিম আন এটি নতুন ভিডিঅ' লৈ। ধন্যবাদ, চাই থাকক ৰাগ অনুৰাগ।